আচলতে জুবিন দাই যিখন সোণৰ অসম বিচাৰিছিল, হয়তো সেই সোণৰ অসমখন হয়তো জুবিন দা ঢুকোৱাৰ লগে লগে থান বান হৈ গৈছে। আৰু জুবিন দা আচলতে নৱপ্ৰজন্মৰ এটা আদৰ্শ আছিল। তেওঁ কেতিয়াবা ড্ৰিংকছ কৰিছিল, ড্ৰিংকছ কৰাটো কেতিয়াও এটা আদৰ্শ নহয়। তেওঁ ড্ৰিংকছ কৰিছিল, তাক সেইটো নৱপ্ৰজন্মই কেতিয়াও লোৱা নাছিল, নৱপ্ৰজন্মই নিজেই খাইছিল। এইটো এটা, আৰু ড্ৰিংকছ কৰাটো আচলতে নিজৰ ব্যক্তিগত কথা। এইটো ওলাইছে, দুখ লাগিছে বহুত যে জুবিন দাৰ সমাধি ক্ষেত্ৰত কিবা কিবি অলপমান উল্টা পাল্টা হৈ আছে। গতিকে দুখ লাগে তেনেকুৱা এটা খবৰ শুনিবলৈ। দিনবিলাক পাৰ হৈ আছে, প্ৰত্যেকটো ৰাতি পাৰ হৈ আছে। ভাত খাই আছোঁ, ৰাতিপুৱা উঠছোঁ, মুখ হাত ধুইছোঁ, ভাত খাই খানা পিনা খাই কামত আহিছোঁ, কামত গৈছোঁ, কাম কৰি আছোঁ। কিন্তু যেতিয়া মাজনিশা সাৰ পাওঁ তেতিয়া মুখখন বিষাই যায়, মনত পৰে জুবিন দাৰ। তেওঁ যিজনৰ গান শুনি 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 আজি এইখিনি সময় পালোঁ, সেইজন মানুহ যেতিয়া নাই বুলি এটা মনলৈ আহে, সন্দেহ লাগে, তেতিয়া দুখ লাগে। তেতিয়া অকলে অকলে কিবা নিজে নিজে ভিতৰৰ পৰা কিবা কান্দি দিওঁ নিজে নিজে। অৱশ্যে প্ৰত্যেকেই চাগে তেনেকুৱা, প্ৰত্যেকজনেই চাগে এতিয়া সেনেকুৱা হৈ আছে চাগে, সেইটো প্ৰত্যেকেই অনুভৱ কৰিছে। গতিকে জুবিন দাই যিখিনি কথা কৈছিল সেইখিনি কিন্তু আমি নৱপ্ৰজন্মই সদায় ল'ব লাগিব। তেওঁ যিখিনি কৈছিল, তেওঁ যিখিনি আদৰ্শ আমাক দিছিল, আই কেন ফেইল বাট নেভাৰ ফেইলাৰ। গতিকে মই পৰি যাব পাৰোঁ, বাট আমি বিফল হ'ব নালাগিব। চাওঁ দিনবিলাক বাৰু কি হয়। ৰাজনীতি নহ'লে বেছি ভাল হয় জুবিন দাৰ ক্ষেত্ৰত। জুবিন দাই বিচৰা নাছিল যিহেতু, ৰাজনীতি বেয়া পাইছিল জুবিন দাই পলিটিক্সক লৈ গীতো লিখিছিল। কিন্তু জুবিন দা এনেকৈ আজি এমাহ পাৰ হৈ গ'ল, আচলতে কিবাটো কম হৈ গ'ল। এতিয়া ডিজিটেল আন্দোলনো হ'ল, কিন্তু তাৰ এটা সুপ্ৰভাৱ আজিলৈকে দেখা নাপালোঁ বাৰু। কিন্তু আজিও জুবিন দাৰ গান শুনি আজি শৈশৱ পাৰ কৰিলোঁ। জুবিন দাৰ গান শুনিয়ে মনত পৰে জুবিন দাক চাবলৈ, একদম বোকা পানী নেওচি বতাহ পানী কিমান গৈছিলোঁ জুবিন দাক চাবলৈ। কিন্তু দুখ লাগে বাৰু, কিন্তু কি কৰিব বাৰু, সময়ে বাৰু, পৰিস্থিতিয়ে বাৰু এনেকুৱা কৰিল। আমি হয়তো চেষ্টা কৰিব লাগিব তেওঁৰ আদৰ্শবিলাক, তেওঁ যিখিনি কৰিব নোৱাৰিল সেইখিনি আমি আচলতে কৰাৰ চেষ্টা কৰিব লাগিব। কি কৰিব পাৰিম নে নোৱাৰিম সেইটো বাৰু পিছৰ কথা, কিন্তু চেষ্টাটো কৰাটো উচিত, প্ৰত্যেকেই কৰিব লাগে তেওঁৰ কথাবিলাকক আদৰ্শ হিচাপে। আচলতে তেওঁ সদায় আমাৰ আদৰ্শ হৈয়ে থাকিব।